জীৱনত যদি কোনোবাই আপোনাৰ উন্নতি দেখি ঈৰ্ষা কৰে বা জ্বলে, তেন্তে আপুনি তেওঁক জ্বলিবলৈ দিয়ক। মনত ৰাখিব, জ্বলি যোৱা যিকোনো বস্তুৱেই সদায় এদিন ছাইলৈ পৰিণত হয়। সেয়া লাগিলে মানুহৰ অহংকাৰেই হওক, কোনো বস্তুৱেই হওক বা মানুহেই হওক। শব্দটো মানুহৰ বৰ প্ৰিয়। আমি সকলো পৰ পিছতে দৌৰি থাকোঁ। আমি যি পাওঁ সেইটো পৰে আৰম্ভ হয়, আৰু যি নাপাওঁ সেয়াও পৰে পতি, পৰে পত্নী, পৰে পুত্ৰ, পৰে পুত্ৰী, পৰে পৰিয়াল, পৰে প্ৰেম, পৰে পইচা, পৰে পদ, পৰে প্ৰতিষ্ঠা, পৰে প্ৰশংসা, পৰে পৰীক্ষা আদি। ওপৰৰ এই সকলোবোৰৰ পিছত বেছিকৈ লগাত আমি আকৌ পৰে পাপ কৰোঁ। তাৰ পিছত আমি পৰে পতন হওঁ, আৰু শেষত বাকী থাকেগৈ কেৱল পস্তাৱা। সেইবাবে পাপৰ পথ অনুসৰণ কৰাতকৈ আহক আমি আমাৰ পৰমাত্মাৰ পথ অনুসৰণ কৰোঁ আৰু তাৰ পৰা পুণ্য অৰ্জন কৰোঁ। এটা কথা মনত ৰাখিব, যিজন ব্যক্তিৰ কোনো ভাল গুণ নাথাকে, সেইজনে প্ৰকৃতাৰ্থত আনৰ দুখ বিচাৰি থাকে আৰু আনৰ বেয়াটো বা আনৰ দুখবোৰ সমাজৰ আগত কৈ নিজকে মহান কৰিবলৈ চেষ্টা কৰে। আপুনি আনৰ বাবে হাজাৰ ত্যাগ কৰক বা আনৰ ভালৰ বাবে হাজাৰ কষ্ট কৰিলেও কিন্তু তেওঁলোকৰ বাবে আপুনি কৰা ভালখিনি কেতিয়াও দেখা নাপায়। সেইসকলে কেৱল আপুনি কৰিব নোৱাৰা কামবোৰহে মনত ৰাখিব। এজোপা গছৰ ডাল কেইটামান কাটিলে গছজোপা কেতিয়াও শুকাই নাযায়। এজোপা গছ শুকাই যায় শিপা কাট খালে। ঠিক তেনেদৰে এজন ব্যক্তিয়ে কৰা ভুলৰ বাবে তেওঁ সিমানখিনি ধ্বংস নহয়, যিমান ব্যক্তিজনৰ নিজ চিন্তাধাৰা আৰু বেয়া আচৰণৰ বাবে নিজক ধ্বংস কৰি পেলায়। এটা কথা মনত ৰাখিব, কেৰেলাৰ এইটো দোষ নহয় যে ই তিতা। এইটো আচলতে আমাৰ জিভাৰ দোষ যে আমি জিভাখনে মাথো মিঠা ভাল পাওঁ। ঠিক একেদৰে আনে কোৱা তিতা যেন লগা সঁচা কথাবোৰ শুনি আমি বেয়া পাওঁ। সেইটো তেওঁলোকৰ ভুল নহয়, ভুল আচলতে আমাৰ। আমি সদায় মিঠা কথা শুনি থকা বা আনৰ পৰা মিঠা প্ৰশংসা শুনি ভাল পাওঁ, সেয়া লাগিলে মিছা প্ৰশংসাই হওক। বিশ্বাস কৰাত বাধা নাই, কিন্তু এজন মানুহক সিমানলৈকেহে বিশ্বাস কৰিব পাৰি যিমানখিনিলৈকে তেওঁ যোগ্য। দৰকাৰতকৈ বেছি বিশ্বাস কৰিলে আপুনি কষ্ট পোৱাটো স্বাভাৱিক। এটা কথা মনত ৰাখিব, জীৱনলৈ ভাল সময় আহি কাকো সফল হোৱাত সহায় নকৰে। আচলতে সফল সেইজনহে হয় যিজনে সময়ৰ সঠিক ব্যৱহাৰ কৰিব জানে। জীৱনত সফলতা পাবৰ বাবে 6টা বস্তুৰ প্ৰয়োজন হয়: কঠোৰ পৰিশ্ৰম, ত্যাগ, সমস্যাৰ লগত সংঘৰ্ষ, নিজৰ লক্ষ্যৰ অটল বিশ্বাস, ধৈৰ্য আৰু নিজৰ কৰ্মৰ প্ৰতি আবেগ। যিসকল লোক প্ৰকৃত সুখী, সেইসকলে আনক দেখুৱাবলৈ একো কাম নকৰে। সদায় প্ৰয়োজনীয় কথাকেইটা কয়। প্ৰতিদিনে কিবা নহয় কিবা এটা শিকিবলৈ সম্পূৰ্ণ চেষ্টা কৰে। আনক সহায় কৰিবলৈ সদায় প্ৰস্তুত থাকে। সদায় হাঁহি থাকে। বাজে কথাবোৰক আওকাণ কৰে।